হেল্ল' গাইজ, ভাল খবৰ। নতুন চাকৰি ওলাইছে, ক'ত ওলাইছে আৰু আপোনালোকে ইয়াত কেনেকৈ এপ্লাই কৰিব আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, এজ লিমিট কিমান হ'ব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব, সকলোবোৰ বিষয় এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে প্ৰথম পষ্টটো আহিছে ফুড ক্ৰাফ্ট ইনষ্টিটিউট আছামৰ ফালৰ পৰা। এইখন আপোনালোকৰ নগাঁৱত আছে। পষ্টৰ নাম হৈছে হোষ্টেল ৱাৰ্ডেন। এই পষ্টৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ ইণ্টাৰভিউ দি এই পষ্টবোৰত জইন কৰিব পাৰিব। দেখা পাইছে ফুড ক্ৰাফ্ট ইনষ্টিটিউট ৰঙাগড়, যোনটো আপোনালোকৰ এড্ৰেছটো হয় ৰঙাগড় হয়। নগাঁও আছাম ইনভাইটছ এপ্লিকেশ্যন ফ্ৰম দ্য ইণ্টাৰেষ্টেড এণ্ড প্ৰমিজিং কেণ্ডিডেট অফ নট মোৰ দেন 45 ইয়াৰ্ছ। যদিহে আপোনালোকৰ 45তকৈ বেছি হৈছে তেনেহ'লে আপোনালোকে এই পষ্টত এপ্লাই কৰিব নোৱাৰে, যদিহে কম হৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। The candidate should be a graduate from a recognized university with a suitable experience in a similar position in reputed educational institute. The recruitment will be purely contractual basis with a consolidated pay of 20,000 per month. গতিকে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব, অৰ্থাৎ ইয়াত মিনিমাম কোৱালিফিকেশ্যন দিছে আপোনালোকৰ গ্ৰেজুৱেশ্যন। যদিহে আপোনালোকে BA, BSc বা BCom কৰিছে তেনেহ'লে এই পষ্টবোৰত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ মান্থলি চেলাৰী থাকিব 20,000 অৰ্থাৎ 20,000 টকাকৈ। দুটা পষ্ট আছে, হোষ্টেল ৱাৰ্ডেন বয়জৰ কাৰণে আৰু হোষ্টেল ৱাৰ্ডেন গাৰ্লছৰ কাৰণে। পষ্ট ৰিজাৰ্ভ ফৰ মেল কেণ্ডিডেট। যোনটো আপোনালোকৰ বয়জ হোষ্টেল হয় তাৰ কাৰণে অনলি মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব, আৰু যোনটো গাৰ্লছ হোষ্টেল হয় সেইটো কাৰণে অনলি গাৰ্লছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যনছ ইন দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন ফৰ্মেট, যোনখন আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম পায় তাত আপোনালোকে এপ্লাই কৰিব লাগিব, অৰ্থাৎ তাত সকলোবোৰ আপোনালোকৰ পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ সকলোবোৰ ফিল আপ কৰি আপোনালোকে পঠাব লাগিব। যোনটো এড্ৰেছ দিয়া আছে দেখা পাইছে, এড্ৰেছ টু দ্য প্ৰিন্সিপাল ফুড ক্ৰাফ্ট ইনষ্টিটিউট ৰঙাগড় NH 127 চামগুৰি নগাঁও আছাম। পিন নম্বৰ ধুনীয়াকৈ মেনশ্যন কৰি দিছে, আপোনালোকে পঠাব লাগিব 22 জুলাই আগত। আপোনালোকে নিজৰ সকলোবোৰ ডকুমেণ্টছ, অৰ্থাৎ এডুকেশ্যনেল হওক বা নিজৰ এজ প্ৰুফৰ কাৰণে হওক বা এড্ৰেছ প্ৰুফৰ কাৰণে হওক, সকলোবোৰ ডকুমেণ্টছ আপোনালোকে ফিল আপ কৰি এখন ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে এই এড্ৰেছটোত পঠাব লাগিব। যদিহে আপোনালোকে নিজেকৈ দিব পাৰে সেইটো আৰু ভাল কথা, নিজেকৈ দিব পাৰে। আৰু যদিহে আপোনালোকে বেলেগত থাকে বাই পোষ্ট পঠাব বিচাৰিছে তেনেহ'লে এই এড্ৰেছত আপোনালোকে পঠাই দিব পাৰে। গতিকে আপোনালোকৰ যদিহে কোৱালিফিকেশ্যনৰ লগত মেটচ কৰে তেনেহ'লে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ হওক নেক্সট পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। আপোনালোকৰ নেক্সট পোষ্টবোৰ আহিছে পূৰবী ডেইৰী অৰ্থাৎ ৱামুলৰ ফালৰ পৰা, যোনটো আপোনালোকৰ ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন বুলি কয়। দেখা পাইছে পজিশ্যনবোৰৰ নাম অৰ্থাৎ পোষ্টবোৰৰ নাম দিয়া আছে ডেপুটি এণ্ড এছিষ্টেণ্ট মেনেজাৰ মাৰ্কেটিং এণ্ড চেলছ ফ্ৰেছ ছেগমেণ্ট। ইয়াৰ কাৰণে আপোনালোকৰ জব লোকেশ্যনবোৰ হৈছে নগাঁও, তেজপুৰ, নৰ্থ লখিমপুৰ, শিলচৰ এণ্ড গুৱাহাটী। এই পোষ্টটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ডিপ্ল'মা ইন দ্য ফিল্ড অফ মাৰ্কেটিং ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট। গতিকে এই পোষ্টৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে বা ডিপ্ল'মা বিচাৰিছে ইন মাৰ্কেটিং বা ৰেলিভেণ্ট ফিল্ডত, আৰু ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মাষ্ট হেভ 6 years ফুল টাইম এক্সপিৰিয়েঞ্চ ফৰ ডেপুটি মেনেজাৰ, 4 years ফুল টাইম এক্সপিৰিয়েঞ্চ ফৰ এছিষ্টেণ্ট মেনেজাৰ ইন দ্য ফিল্ড অফ মাৰ্কেটিং এণ্ড চেলছ এণ্ড ডায়েৰী। গতিকে এই পোষ্টৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব 6 বছৰৰ আৰু 4 বছৰৰ। যদিহে আপোনালোকে ইয়াৰ PDF ভালদৰে চাব বিচাৰিছে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব। ডেছক্ৰিপশ্যন বক্সত লিংক থাকিব, তাত ক্লিক কৰিলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰিব। তাতে আপোনালোকে সকলোবোৰ এডভাৰটাইজমেণ্টৰ PDF পাই যাব আৰু ভালদৰে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি চাব পাৰিব কি কোৱালিফিকেশ্যন লাগে, কি এক্সপিৰিয়েঞ্চ লাগে, সকলোবোৰ ভালদৰে নিজে চাব পাৰিব। এতিয়া চাওঁ হওক নেক্সট পোষ্টটো কি হয়। নেক্সট পোষ্টটো দেখা পাইছে ডেপুটি এণ্ড এছিষ্টেণ্ট মেনেজাৰ। ইয়াৰ কাৰণে আপোনালোকৰ পোষ্টটো মুকলি হৈছে যোৰহাটত। দেখা পাইছে ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ডিপ্ল'মা ইন দ্য ফিল্ড অফ মাৰ্কেটিং এণ্ড ইকুইভেলেণ্ট। ইয়াতো আপোনালোকৰ মাৰ্কেটিঙত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা ডিপ্ল'মা বিচাৰিছে। ইয়াতো আপোনালোকৰ ঠিক তেনেদৰে এক্সপিৰিয়েঞ্চ বিচাৰিছে 6 বছৰৰ। দেখা পাইছে থাৰ্ড পোষ্টটো হৈছে এক্সিকিউটিভ চেলছ এণ্ড প্ৰজেক্টছৰ। ইয়াৰ কাৰণে আপোনালোকৰ লোকেশ্যনটো হৈছে গুৱাহাটী। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম গ্ৰেজুৱেট। গতিকে আপোনালোকে যদিহে গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য MBA। যদিহে আপোনালোকে MBA কৰিছে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 3 years অফ ফুল টাইম ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে, যোনটো আপোনালোকৰ এক্সিকিউটিভ পোষ্টটোৰ কাৰণে। তাৰ পিছৰ পোষ্টটো হৈছে এছিষ্টেণ্ট। ইয়াৰ কাৰণে আপোনালোকৰ জব লোকেশ্যনটো হৈছে নৰ্থ লখিমপুৰ। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম গ্ৰেজুৱেট। যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 বছৰৰ ফুল টাইম ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন ইন ডায়েৰী। গতিকে আপোনালোকৰ ডায়েৰীত চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যনৰ মিনিমাম 1 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু যোনটো আপোনালোকৰ 5 নম্বৰ পোষ্টটো হৈছে এইটো হৈছে এছিষ্টেণ্টৰ পোষ্ট হয় চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন ছেগমেণ্টৰ। ইয়াৰ কাৰণে লোকেশ্যন দেখা পাইছে যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু ইয়াৰ কাৰণেও আপোনালোকৰ মিনিমাম 1 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ঠিক তেনেদৰে আপোনালোকৰ লাষ্টৰ পোষ্টটো হৈছে এক্সিকিউটিভ জুনিয়ৰ এক্সিকিউটিভ ফাইনেন্স এণ্ড একাউণ্টছ। ইয়াৰ কাৰণে আপোনালোকৰ পোষ্টটো মুকলি হৈছে শিলচৰত। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম BCom। আপোনালোকে BCom পাছ কৰা হ'ব লাগিব। দেখা পাইছে প্ৰিফাৰেঞ্চ উইল বি গিভেন। আৰু প্ৰিফাৰেঞ্চ দিয়া হ'ব MCom আৰু যিসকলে MBA কৰিছে ইন ফাইনেন্স তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 2 yearsৰ। দেখা পাইছে মিনিমাম 2 years এক্সপিৰিয়েঞ্চ ইন ফাইনেন্স এণ্ড একাউণ্টছ ইন এ ৰেপুটেড অৰ্গেনাইজেশ্যন। যদিহে আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ আছে
তেনেহ'লে আপোনালোকক এই পষ্টটোৰ কাৰণে প্ৰিফাৰ কৰা হ'ব। মেনশ্যন কৰিছে অনলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড ফ্ৰম 4 জুলাই টু 28 জুলাই। গতিকে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন 4 জুলাইৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু 28 জুলাইলৈকে চলি থাকিব। যদি আপোনালোকে ভালদৰে ডিটেইলছবোৰ চাব বিচাৰে তেনেহ'লে যোনটো ৱেবছাইট দিয়া আছে দেখা পাইছে recruitment.purabi.cwp/jobs যোনটো দিয়া আছে তাত যাব পাৰে। তাত গৈ পেলাই সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে ভালদৰে চাব পাৰিব। এই পষ্টবোৰৰ কাৰণে আপোনালোকৰ ৰিটেন টেষ্ট লোৱা হ'ব। দেখা পাইছে কেণ্ডিডেটছ এলিজিবল এজ পাৰ TOR shall have to undergo a document verification round followed by a written test and personal interview। গতিকে আপোনালোকৰ এটা ৰিটেন টেষ্ট হ'ব, তাৰ লগতে এটা পাৰ্চনেল ইণ্টাৰভিউ হ'ব, তাৰপিছতহে আপোনালোকক চিলেক্ট কৰা হ'ব। গতিকে আপোনালোকে সকলোবোৰ ডিটেইলছ এই ৱেবছাইটত গৈ পেলাই চাব পাৰিব। গতিকে যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এই পষ্টবোৰত এপ্লাই কৰিব পাৰে। গতিকে আজিৰ জব আপডেট এইটোতে আছিলে, আৰু যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।